আজি আমাৰ এছকে ইমানেই ট্ৰেজেডি ফালি আছে যিমান এটা ল'ৰা বা ছোৱালী ব্ৰেকআপ হ'লেও ইমান ট্ৰেজেডি নহয়। ট্ৰেজেডি ফলৰ মেইন কাৰণটো হৈছে মোবাইলৰ চাৰ্জাৰডাল, সেইডাল বেয়া হৈ থাকিলে আৰু সেইডাল আজি আমি ভাল কৰিবলৈ যাব ওলাইছিলোঁ। লেপটপৰ ছাতি ক'ৰবাত দেখিছেনে গাইছ? মই লেপটপৰ ছাতি বনাই মেলি এতিয়া গ'লোঁ অফিচলৈ। তেতিয়াই মই গৈ মেলি গম পালোঁ যে আমাৰ আজি এছকে হ'বৰ মোবাইলৰ চাৰ্জাৰডাল বেয়া হৈ গ'ল। আৰু এডাল অৰিজিনেল মোবাইল চাৰ্জাৰৰ দাম কিমান হয় আপোনালোকে গম পায়নে? 800, 1000, 1200 ইমান পইচা খৰচ কৰি চাৰ্জাৰডাল কিনাতকৈ আমি যদি ভাল কৰিব পাৰোঁ সেইটো বেছি ভাল চলিউশ্যন। সেইকাৰণে ভাল কৰিম বুলি আমি গুচি গ'লোঁ এখন দোকানলৈ। আমি এটা কথা গম পোৱা নাছিলোঁ যে মোবাইলৰ এডপ্টাৰটো বেয়া হৈ আছে নে, USB কেবুলডাল বেয়া হৈ আছে নে মোবাইলৰ পিনটো বেয়া হৈ আছে, একো আমি গম নাপাওঁ। আমি জাষ্ট দোকানলৈ গৈছোঁ নিজৰ মোবাইলটো ভাল কৰিম বুলি। চাৰ্জাৰডাল কেবুলডাল মানে কিবা এটা বেয়া হৈ আছে আৰু যোনটো আমি ভাল কৰিবলৈ গৈ আছোঁ এতিয়া। আমি টোটেল দুখন দোকানলৈ গৈছিলোঁ। এখন দোকানত ক'লে যে এডপ্টাৰটো বেয়া হৈছে। আমি সেইখন দোকান এৰি মেলি আকৌ ছেকেণ্ডখন দোকানলৈ গ'লোঁ আৰু সেইখন দোকানত কৈছে যে তোমাৰ কেবুলডাল বেয়া হৈছে। মানে এতিয়া আমি নিজে কনফিউজ, কেবুলডাল বেয়া হৈছে নে চাৰ্জাৰডাল বেয়া হৈ আছে। মোবাইলৰ চাৰ্জাৰডাল ভাল নহ'ব, সেইডাল এতিয়া কি কৰোঁ আমি এতিয়া নিজে নাজানো। ইমানবিলাক কথা ভাবি মেলি এছকে এতিয়া পুৰা ডিপ্ৰেশ্যন, অফিচত বহি আছে, একো কাম কৰিবলৈ মন নাই। মোৰো মন নাইকিয়া হ'ল। আপোনালোকৰ ওচৰত কিবা চলিউশ্যন আছে নেকি গাইছ? কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, আগলৈ পাম বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই।